হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰো ভাল আৰু ৰঙালী বিহু নৱবৰ্ষ উপলক্ষে আপোনালোকক সকলোকে শুভেচ্ছা যাচিছোঁ। আৰু আজি চৈত মাহৰ শেষৰ দিন যাব আৰু গতিকে নিজৰ নিজৰ ঘৰে ঘৰে গৰু থকাবিলাকে নিজৰ নিজৰ গাঁৱে গাঁৱে আজি মাহ হালধি, বেঙেনা, লাও, থেকেৰা, নাহৰ পাত, মাখিলতী পাত এই মুঠা কৰি লৈ ডঙত আৰু নদীত নি পানীত গৰুবিলাকক গা ধুৱাব। আৰু লাও খাওঁ খাওঁ বেঙেনা খাওঁ বছৰে বছৰে বাঢ়ি যাওঁ, মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰগৰু, এই কথাষাৰ কৈ সকলো ল'ৰা ছোৱালীবিলাকক বেঙেনা লাও মাৰিব, গৰু মাৰিব, সকলোকে মাৰিব দেখুৱাই থাকিম। আপোনালোকক চাই থাকিব, চাই থাকি ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব। চাক দেখিছে এই মাখিলতী, নাহৰ পাত, ভেটাই পাত, নৰসিংহ পাত সকলো পাত বান্ধি লৈ মুঠা কৰি লৈ এতিয়া গৰু গা ধুৱাব। বেঙেনা, থেকেৰা, হালধি সকলোখিনি বাঁহৰ কাঠিত বিন্ধাই লৈ এতিয়া গৰু কোবাব আৰু ল'ৰা ছোৱালীবিলাককো লাও খাওঁ খাওঁ বেঙেনা খাওঁ বুলি কৈ এই থেকেৰা লাওৱেদি কোব মাৰিব। পতাৰ উচিয়েদি গলত এতিয়া গৰুক বান্ধিব। আজি গা চা ধুৱাই সুন্দৰকৈ গলত বান্ধি দিব আৰু মাহ হালধিৰে কপালত সানিব। গা ধোৱা হোৱাৰ পিছত এই নিয়ম নীতিবোৰ পৰম্পৰাৰ পৰা হৈ আহিছে। চাওক এতিয়া গৰু গোহালিৰ ভিতৰত মই মাহ হালধি তেলে সানি এতিয়া গৰু উলিয়াই নি ডঙত পানীত গা ধুৱাব। চাওক কি সুন্দৰভাৱে গৰু গাইজনী মাহ হালধিৰে আৰু ফুলৰ মালাৰে পিন্ধাই এতিয়া গা ধুৱাবলৈ নিব। চোতালত বাঁহ বান্ধি মাখিলতী পাত বান্ধি বিচনী, দা, কুঠাৰ, পিৰা, কোদাল, নাঙল, জঙালী সকলোখিনি বাঁহ বান্ধি দি আজি দি থৈ দিছে আৰু 7 দিনত এই বস্তুখিনি উঠাব নিয়ম নীতিবোৰ কৰি। আজি চ'ত মাহৰ শেষৰ দিন হয় আৰু অহা কাইলৈ বহাগ মাহৰ 1 তাৰিখ পৰিব আৰু সকলো মানুহখিনি যাতে দিনবোৰ ভালে ভুলে যায় আৰু ভালে ভুলে থাকে এনেকুৱা বছৰটো যাতে আপোনালোকক সকলোকে কামনা কৰিছোঁ। গৰু গা ধুৱাই আহিলি ইমান সোনকালে? হ'ব দে। মই এতিয়া দূৰৰ গাঁৱৰ এখন আহি পেলাই গৰু গা ধুওৱা মাখিলতী পাত, নাহৰ পাত, বেঙেনা, লাও, থেকেৰা সকলোখিনি মুঠা কৰি লৈ গৰু গা ধুওৱা দেখুৱালোঁ। আৰু ডঙত নিব নোৱাৰিলে, পানী নাই যিহেতু এজাক বৰষুণ নিদিলে, গতিকে ঘৰৰ পুখুৰীতে গৰুকেইটা গা ধুৱাই মাহ হালধিৰে আৰু লাও বেঙেনাৰে কোব মাৰিলে গৰুকেইটাক। আৰু আজি ভিডিঅ'টো দেখুৱাই ইমানতে মই সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'টো আপোনালোকক পুনৰ দেখুৱাই থাকিম। চাই থাকিব, চাই থাকি ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, থেংক ইউ, বাই বাই।